আজি বড়ো সাহিত্য সভাৰ ৬৩তম অধিৱেশন বকুৰ ঐতিহ্যমণ্ডিত গান্ধী মৈদাম খেলপথাৰত অনুষ্ঠিত হৈছে। মই বড়ো সাহিত্য সভাক বড়ো জনগোষ্ঠীটোৰ জাতীয় অনুষ্ঠান হিচাপে এক সুদূৰ প্ৰসাৰী নেতৃত্ব আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ। বিশেষকৈ বড়ো সমাজৰ মাজত শিশু গ্ৰন্থৰ প্ৰণয়ন, বড়ো জাতীয় গ্ৰন্থগাৰ, নতুন প্ৰজন্মৰ মাজত বড়ো সাহিত্যক জনপ্ৰিয়তাকৰণ আৰু এটা সুস্থ জাতীয়তাবাদৰ মাজেৰে বড়ো জনগোষ্ঠীৰ লগতে অসম মাতৃকো সেৱা কৰাৰ বাবে মই আহ্বান জনাইছোঁ আৰু মই আশা কৰোঁ যে এই অধিৱেশনে আমাৰ মাজত সমন্বয়ৰ এটা নতুন শাকো গঢ়ি তুলিব। মই কেতিয়াবা বকুত আহিম 2 এদিনতে সোনকালে, কিন্তু আজি যিকেইটা ৰাস্তা মোক মেমৰেণ্ডামত দিছিলে মই সেইকেইটাতো ঘোষণা কৰি দিছোঁ, বাকীখিনিও চাই দিছোঁ। তেনেকৈ মই কি ক'ম আৰু।